সেইদিনাখন ৰাতি আমি থিয়েটাৰ চাব গৈছিলোঁ। আমাৰ পৰিয়ালৰ মা, দেউতা, ভাইটি, ভণ্টি সকলোকিটা। আৰু ওচৰৰ খুৰাহঁতৰ পৰিয়ালটো। নাটক চোৱাৰ পিছত ওচৰৰে বেলেগ গাঁৱৰ পেহীহঁতৰ ঘৰত ৰাতি ভাত খাই অহা কথা। টিকট কাটিব দিছিলোঁ চাকৰিৰ সূত্ৰে বাহিৰত থকা। কালি ঘৰলৈ অহা নিবিদাক। ধুনীয়া চেহেৰা, সুন্দৰ ল'ৰাজন। সুন্দৰ ওখ-পাখ, সুস্থ-পুস্থ যুৱক। থিয়েটাৰ হলত একে লাইনত একেলগে নোপোৱাৰ বাবে দুটা টিকট বেলেগ চিৰিয়েল নম্বৰ লৈছিল বুলি সি হলত গৈহে কৈছিল। বাকী সকলোকে একেলগে বহিব দি মই নিবিদাৰ লগত অন্য শাৰীত বহিলোঁ। নাটক আৰম্ভ হোৱাৰ সময়তে হলৰ লাইট অফ কৰাৰ পিছতে নিবিদায়েও খুচুৰ-খাচাৰ আৰম্ভ কৰিব ধৰিলে। মই তাৰ বাওঁফালে বহিছিলোঁ। সি বহিয়েই তাৰ বাওঁ হাতখন মোৰ পিছফালে চকীৰ ওপৰেৰে মোৰ কান্ধত দি ল'লে। সোঁহাতখনেৰে মোৰ সোঁহাতখন ধৰি পিটিকিব ধৰিলে। মাজে মাজে হাতখন নি চুমাও খাইছে, আঙুলিবোৰ চুহিছে। তাৰ মুখৰ গৰম নিশ্বাস হাতত পৰশ লাগি গৈছিল। মোৰো কিবা বেয়া লগা নাছিল। এবাৰ মন কৰিছোঁ সি মোৰ কান্ধৰ ওপৰেৰে দীঘল কৰি ধৰি থকা হাতখনৰ আঙুলিৰে মোৰ বাওঁফালে কাষলতিৰ কাষেৰে পিৰাৰ ওপৰত লিৰিকিব ধৰিছে। মোৰো কিবা ভাল লাগিব ধৰিলে। সেইবাবেই হয়তো দুটা টিকট বেলেগ চিৰিয়েলত লৈছিল নিবিদাই। লাহে লাহে মঞ্চৰ নাটকো জমি আহিছে। আমাৰ কিন্তু সেইবোৰলৈ মন নাই। আমি ব্যস্ত নিজৰ নাটকত। ইফালে মই একো আপত্তি নকৰা যেন পাই দাদাৰ বাওঁহাতে মোৰ বাওঁফালৰটো পূৰা মৈদা মাৰা দি জোৰে জোৰে মাৰিব ধৰিছে। এইবাৰ চব দৰ্শকে তামাম উকি আৰু হাতচাপৰি মাৰি উঠাত দাদায়েও খুব জোৰেৰে হাতচাপৰি বজাই লৈ মোৰ মুখখন টানি কিচ কৰিলে। উঠজুৰি চুহি চুহি ময়ো তাক ডিঙিটোত সাবট মাৰি জিভাখন তাৰ মুখত সুমাই পূৰা মজা ল'লোঁ। প্ৰায় ২ মিনিটমান মাজতে সি এবাৰ ঠাণ্ডা কিছু পৰিছে দেই বুলি কোৱাত মই তাক আৰু অলপ চাপি লৈ মই উৰি থকা গৰম শ্বলখনকে দুয়ো মেৰিয়াই ল'লোঁ। এইবাৰ আৰু কোনে পায় তাক। এইবাৰ সোঁহাতখনেও মোৰ সোঁফালৰটো মৈদা মৰাত লাগি গ'ল। বাহ কি মজা লাগিছে। বহুদিন কাৰো হাত লগা নাছিল দুডুকিটাত। এইবাৰ সি হাত এখন পিছফালে নি মোৰ ব্ৰাৰ হুক খুলিব খোজাত হাতখন আঁতৰাই দিব খোজাত লগতে চুমা এটা খাই লাহেকৈ কামুৰি দি ক'লে, একো নহয় দে, কাপোৰ উৰিয়ে আছে পিছত ময়ে খুলি দিলোঁ ব্ৰা। হুকডাল। আহ এইবাৰহে বেছি মজা। এপাকত সি মোৰ সোঁহাতখন ধৰি তাৰ পেণ্টৰ ওপৰত থৈ দিলে। সেইডাল টাইট হ'ব ধৰিছিল তাৰ। বৰ ডাঙৰ যেন লাগিল তাৰ নুনুডাল। তেনে সময়তে কাষতে বহা পৰিয়ালৰ সৰু বাচ্চাটোৱে কিবা কথাত উৎপাত কৰি কান্দিব ধৰিলে। ওচৰৰ মানুহবোৰে কেক-জেক কৰি উঠিল। মই মাকক সোধাত ক'লে তাক বোলে অকলে চকীত বহিব লাগে। মই মোৰ চকীখনকে বাচ্চাটোক দি নিবিদাৰ লগত ছাইডলৈ যাব কৈ এখন চকীতে দুয়ো বহিলোঁ। ইফালে কাপোৰ তলত হাতবিলাকৰ কাম চলি থাকিল। চকীখন সৰু টিনৰ চকী। বাৰে বাৰে পিছলিব খোজোঁ। এইবাৰ দাদাই মোক উঠাই নি নিজৰ দুই ভৰিৰ মাজলৈ নি কোলাত বহুৱাই ল'লে। সেইবাবেই এইবাৰ তাৰ বাৰীডালৰ ওপৰত বহাত হাতৰ টিপনৰ ছন্দে ছন্দে সেইডালে কাপোৰৰ ওপৰতে দুই টপিনাৰ ফাঁকত খুচি থাকিল। অলপ পিছতেই নাটক শেষ হ'ল। বাহিৰত ওলাই সকলোবোৰ লগ হৈ মই মাহঁতক পেহীহঁতৰ ঘৰলৈ নাযাওঁ, মোৰ ভাগৰ লাগিছে। আৰু মোক নিবিদাই বাইকৰ ঘৰত থৈ আহিব বুলি সিহঁতক যাব দিলোঁ। পিছত আমি ওচৰৰে ৰেষ্টুৰেণ্টত ফটাফট কিবাকিবি খাই ল'লোঁ। বাইকত উঠি লৈয়ে তাক সাবট ধৰিলোঁ। ফুল স্পীড ৫ মিনিট মানতে ঘৰ পালোঁগৈ। ভিতৰত সোমাই মই আগতে গেটৰ তলাটো মাৰি থৈ আহিলোঁ। এনেও ১০ বাজিলে আমাৰ তলা মাৰে। গৈ ঘৰত সোমাইছোঁহে সি মোক সাবট মাৰি ধৰি চুমা খাব ধৰিলে। মই ক'লোঁ ৰচোন কাপোৰ-কানি সলাই লওঁ। সি ক'লে কেৱল খুলি ল, সকলো সলোৱা কাপোৰ পিছতো পিন্ধিবি। হ'ব দে বুলি মই অলপ ছাইডলৈ গৈ চুইজাৰযোৰ খুলিব লওঁতে সি তাৰ কাষলৈ টানি আনি ক'লে, দেখাকে খোল না, একো নহয়। মই খুলি দিলোঁ। চুইজাৰটোৰ হুক খোলা ব্ৰাটোও লগতে ওলাই আহিল। মই চুইদাৰে আঁৰ কৰি ধৰিব খোজাত দাদাই টান মাৰি নি কাপোৰখিনি
মজিয়াত পেলাই দিলে। পিছত একে টানে তলৰ চুৰিদাৰ পেণ্টটো খুলি পেলালে। এইবাৰ টানি পেণ্টটোও খুলি লেংটি কৰি পেলালে মোক। মই বাথৰুমৰ পৰা আহোঁ বুলি গৈ পেচাব কৰি উঠি মনে মনে মোৰ নুনুখনৰ পিতৰ ফালে অলপমান ভেচলিন সানি ল'লোঁ। ঠিকতো নাই কি বা কৰে। মই টাৱেল এখনকে গাত লৈ ওলাই আহিলোঁ। এই চব কিহৰ আৰু বুলি সি টাৱেলখন গুচাই মজিয়ালে দলিয়াই দি মোক টানি বিচনালে আনি কোলাত বহাই ল'লে। ইতিমধ্যে সিও পূৰা লেংটা হৈ লৈছিল। তাৰ সেইডাল প্ৰায় টান হ'ব ধৰিছে। তপিনাৰ ফাঁকত সেইডাল মিলাই বহাই লৈ দুই হাতে মোৰ ৩২ চাইজ পিয়াকেইটা মঠিবলৈ আৰম্ভ কৰিলে। মই উহ-আহ কৰি মজা লৈ থাকিলোঁ। মাজে মাজে অলপ দুখো পাইছোঁ বাৰু। এইবাৰ মোক বিচনাত শুৱাই দি একান্ত মনে চাই ল'লে মোৰ নুনুখন। ওপৰত উঠি লৈ এইবাৰ পিহাকেইটা টিপি টিপি চুহিব লাগি গ'ল। মই বোলো দে আৰু পাইছাতো ফটককে। সি চুপি থকা পিহাটোক কামোৰ মাৰি দি গৰগৰাই উঠিল। বাল কেলা চেট মাক্সুটো ফালি পেলাম আজি তোক গুৰ্ছ। মই মনতে ইমান অসভ্য নে বাচ্ছা। অৱশ্যে ভালো লাগে কিবা এটা এনেকুৱা সময়ত অসভ্য শব্দ শুনিলে। মোক সাবটি লৈ সি তাৰ বুকুখন মোৰ পিহাত লগাই সাবটি ধৰি মৰম কৰি গালিখন পিটিকি পিটিকি চুহি চুহি পাগলৰ দৰে ফুপাই ফুপাই মোৰ ওপৰতে অলপ বহাৰ দৰে কৰি তাৰ টনটনীয়া নুনুডাল তেল এসোপামান সানি ল'লে। মোৰ নুনুখনতো পেলাই দিলে কিছু তেল। এইদৰে পিছল কৰি লৈ সেইডাল মোৰ বুচত লগাই অলপমান ঘঁহি দিলে হেঁচা মাৰি। প্ৰায় আধামান সোমাই গ'ল। মই অ' মা মৰিলোঁ বুলি কেকাই দিলোঁ। সি উলিয়াই দিলে বেছি দুখ পোৱা বুলি ভাবি। পিছত আকৌ লাহে লাহে মৰম কৰি সুমাব ধৰিলে। এনেকৈ বহুবাৰ ওলোৱা সোমোৱা কৰি থাকি এইবাৰ আৰু জোৰে ধাক্কা দি দিলে আৰু কিছু ভৰাই। তথাপি পূৰা নুসুমাল তাৰ বাৰীডাল। এইবাৰ মোক তলমূৰকৈ ধৰি আঁঠু কঢ়াই লৈও ভৰালে। নাই পূৰা সুমোৱা নাই। পিছত মোক কাটি কৰি ধৰি এখন দাপানাৰ ওপৰত বহি আন এখন ভৰি দাঙি তাৰ কান্ধত উঠাই লৈ মোৰ নুনুখন প্ৰথমে হাতে তেল লগাই ছাইডকিটা টানি টানি মেলাৰ দৰে কৰি কিছু ঢিলা কৰি লৈ এক ধাক্কাত পূৰা ৭ ইঞ্চিমান বাৰীডাল ভৰাই দিলে মোৰ বুচত। মই কেঁকুৰা ভাঁজ লাগি আটা পাৰি দিলোঁ। সি তপিনাতে এক চাপৰ মাৰি চৰি সোণজনী দেহাজনী কলিজাজনী কৰি মূৰত হাত বোলাই কিছু দেৰি চুমা কৰিলে। মই ক'লোঁ অলপ সময় সুমাই ধৰি থাকা। সিও লৰচৰ নকৰাকৈ একে পজিচনত ৭ ইঞ্চিডাল সুমুৱাই ৰাখিলে। বহু সময় চুমা কৰি কৰি মৰম কৰিলে। লগতে পিহাকেইটাও টিপি টিপি আকৌ কিছু সময় চুহি দি থাকিল। সেয়াও এক অন্য মজা। পিহাবোৰ চুহোঁতে আধা মুখত ভৰাই অলপ কামুৰি ধৰি হাতেৰে গুৰিফালে টানি উলিয়াই দিওঁতে পিহাৰ আগটো স্প্ৰিঙৰ দৰে ওলাই যোৱাটো কি যে মজা অনুভূতি হয় অ' মা বুজাব নোৱাৰি। তাৰ পিছত ঢেঁকী দিব আৰম্ভ কৰি দিলে। ফচক ফচক লাহে লাহে আমেজ লাগি আহিল মোৰো। মাজে মাজে ময়ো আগুৱাই দাঙি দি আৰু জোৰে চুদনৰ আমেজ ল'লোঁ। উহ-আহ কৰি মজা লাগিছে অ'। নিবিদা বাৰীৰ চুদন। আধা ঘণ্টামান চুদি পানী এৰি দিলে নিবিদাই। মোৰ তলপেটৰ ওপৰত কুহুমীয়া গৰম গৰম আঠালেটীয়া পানীবোৰ ঘঁহি দিওঁতে কি যে স্বৰ্গীয় সুখ পালোঁ।